নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আমাৰ এই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে জানে যে আজি 17 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোতেই অসমত যে অমিত বৃক্ষ আন্দোলন চলি আছে। তো আজি 17 ছেপ্টেম্বৰ আপোনালোকে ফটো আপলোড কৰিব আৰু ফটোটো যে আপলোড কৰিব সেইটো ফটোটো গুগল মেপ অথবা GPS কেমেৰা অন কৰিব লাগে। তো GPS কেমেৰা কেনেকৈ অন কৰিব মই সেইটো আপোনাক দেখুৱাই দি আছোঁ। মানে আপোনাৰ ফটোটো যিটো আপলোড কৰিব সেই ফটোটো যাতে ক্লিক কৰিলে ডিটেইলছটো ওলাই যায়, ক'ত গছপুলিটো ৰুইছে আৰু তাৰ লোকেশ্যনটো কি আছে, কোনটো জেগাত লৈছে সেইটো লোকেশ্যন ওলাব, সেইটোৱে লোকেশ্যন GPS কেমেৰা, আৰু কেতিয়া মাৰিছে সেইটো ওলাই যাব। তো সেই ডিটেইলছটো ওলাবৰ কাৰণে GPS কেমেৰাটো ব্যৱহাৰ কৰিব লাগে। তো বন্ধুসকল, আপোনালোকে বলক আপোনালোকে দেখুৱাই দি আছোঁ। তো প্ৰথমতে আৰু এটা কাম কৰিব লাগিব, আপোনালোকৰ মোবাইলত প্লে ষ্ট'ৰত গৈ পেলাই এটা এপছ ডাউনলোড কৰক, সেইটো হৈছে অমিত বৃক্ষ আন্দোলন। সেই এপছটো ডাউনলোড কৰিলে আৰু সেই এপছটোত আপোনালোকে ভিডিঅ' ফটো আপলোড কৰিব পাৰিব। তো আপোনালোকে ফটোটোহে আপলোড কৰিব লাগে, জাষ্ট ফটো আপলোড কৰিব লাগে আৰু আপোনাৰ কামখিনি সম্পূৰ্ণ কৰিব লাগে। তো আজি 17 ছেপ্টেম্বৰটো দেৰি নকৰাকৈ বলক মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দি আছোঁ। তো প্ৰথমতে মই আপোনালোকক বলক আপোনালোকৰ মোবাইলখন অন কৰক আৰু আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰত যাব। প্ৰথমতে আপোনালোকে বলক মই দেখুৱাই দি আছোঁ কেনেকৈ। তো প্ৰথমতে মোবাইলৰ প্লে ষ্ট'ৰ অন কৰক। মই প্লে ষ্ট'ৰত গ'লোঁ আৰু প্লে ষ্ট'ৰত গৈ টাইপ কৰিলোঁ অমিত অমৃত RIT এনেকৈ অমৃত লিখিলেই অমৃত বৃক্ষ আন্দোলন এপিকে আহি গ'ল। তো এপছ আহি গ'ল, আপুনি ইয়াত ক্লিক কৰক ধুনীয়াকৈ। মই ক্লিক কৰিলোঁ, আহি গ'ল। এই তলত চাওক এটা অসমীয়াত লিখা আছে অমৃত বৃক্ষ আন্দোলন, আপুনি এইটো ক্লিক কৰক। অলৰেডি মই এইটো ডাউনলোড কৰিলোঁ, তো আপোনালোকে ডাউনলোড কৰক। মই আপোনালোকে জাষ্ট কেনেকৈ আপোনালোকে চলাব সেইটো আপোনাক দেখুৱাই দি আছোঁ। তো এইটো যোৱাৰ পিছত আপোনালোকে আৰু এটা কাম দেখুৱাই দিছোঁ যে ফটোখনৰ GPS কেমেৰা কেনেকৈ অন কৰিব, বহুতে নাজানে। তো ফটোখন আপুনি কেমেৰাত যাব, একদম চিম্পলি কেমেৰাত যাব। কেমেৰাত গৈ পেলাই আপুনি চাওক ছেটিংছ আছে, ছেটিংছত গৈ পেলাই আপুনি ডিৰেক্ট আপুনি অন কৰিব পাৰে, অথবা আপুনি ছেটিংছত গ'লে আপুনি ইয়াত ডিৰেক্ট চাওক লোকেশ্যন বা ভিডিঅ' ট্ৰেক্স কৰিবলৈ এইটো চাওক, মই দেখুৱাই দিছোঁ এইটো লোকেশ্যন ট্ৰেক, মই এইটো অন কৰি দিছোঁ। এইটো চাওক, এইটো অন কৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰীণত ওলাই আছে, ধুনীয়াকৈ চাব দেই, এইটো ধুনীয়াকৈ আহি গ'ল। এতিয়া ইয়াত আছে গাইডলাইন, বহুত কিবা কিবি আছে, আপুনি ইয়াৰ পৰা অটো HD কেমেৰা এইবিলাক চব আছে, মানে আপোনালোকে যিটো দিব পাৰে পাৰ্মিশ্যনটো আপুনি অন কৰি দিয়ক। ইয়াত পাৰ্মিশ্যনটো অন কৰি দিলে লোকেশ্যনটো তলত আহিছে, চাওক লোকেশ্যনটো অলৰেডি আহি গ'ল। তো গতিকে গাইডলাইন দি আছে, চব কি কৰিব পাৰিব, কি কৰিব নোৱাৰে সেইবিলাকো দি আছে। এবাউট কেমেৰাটোৰ লোকেশ্যন আপুনি অন কৰি দিয়ক। কেমেৰাটো কেনেকৈ আপোনালোকে কি কৰিব এইটো চব গাইডলাইন দিয়া আছে। তো গতিকে আপোনালোকৰ লোকেশ্যনটো অন কৰি লওক। এতিয়া লোকেশ্যন ট্ৰেক মই দি দিছোঁ। এতিয়া কথাটো কি, আপুনি যদি ফটো মাৰে তো আপোনাৰ লোকেশ্যনটো ওলাই যাব, মানে আপুনি ফটো মাৰিলে কোনটো জেগাত ফটোটো মাৰিছে সেইটো আপুনি লোকেশ্যন ট্ৰেক কৰিব পাৰিব। তো তাত বহুত কিবা কিবি আছে, আপোনালোকে এনেকৈ কেমেৰাটো অন কৰি ল'ব। আৰু GPS কেমেৰা মানে GPSটো অন কৰি আপুনি ফটো মাৰিব, তেতিয়া আপোনাৰ জেগাৰ লোকেশ্যনটো ট্ৰেক কৰিব। তো এইটো গ'ল। কথাটো কৈ আপোনালোকে জানক, কেমেৰাত গৈ পেলাই লোকেশ্যন ট্ৰেক বুলি এটা অপশ্যন আছে, এইটো অন কৰি দিয়ক। আৰু মই দেখুৱাই দি আছোঁ যেনেকৈ স্ক্ৰীণত যাওক, ছেটিঙত যাওক, ছেটিঙত গৈ চাব GPS এটা অপশ্যন আছে, সেইটো আপোনালোকে অন কৰি দিয়ক। ছেটিঙত গৈছে, ছেটিঙত যোৱাৰ পিছত আপোনালোকে GPS আপোনালোকৰ ওপৰত চাওক চাৰ্জ বটন আছে, তাত GPS চাৰ্জ কৰক। GPS এনেকৈ চাৰ্জ কৰি দিয়ক, আপোনাৰ ওলাই যাব GPS মেপ। এইটো চাওক GPS মেপছটো আহি গ'ল। তো GPSত চাওক ইয়াত লোকেশ্যনটো মই অন কৰি দিয়ে আছে, আপোনালোকে এনেকৈ অন কৰি দিব। ৰিমভ পাৰ্মিশ্যন এপছ, এইটো মই ৰিমভ কৰিব নালাগে, ন' পাৰ্মিশ্যন ৰিকুৱাৰমেণ্ট, ইয়াতে আপোনালোকে ন' পাৰ্মিশ্যন আছে, আপোনালোকে পাৰ্মিশ্যনটো কৰি দিব। এইটো চাওক, মই এতিয়া পাৰ্মিশ্যনটো ইয়াত দি আছে, ৰিমভ পাৰ্মিশ্যন নালাগে মোক, পাৰ্মিশ্যন থাকক। পাৰ্মিশ্যনটো থাকিলে ভাল। ইয়াতে দি আছে এলাউ ডণ্ট এলাউ, এইটো কেমেৰা দি আছে, কেমেৰাত দিয়ক এলাউ দিয়ক, ডণ্ট এলাউ নহয় এলাউ দিয়ক। বাছ এতিয়া আপোনাৰ ফটোত লোকেশ্যনত আহি যাব, এইটো এলাউ হৈ গ'ল। আপোনালোকে লোকেশ্যনটো দিয়ক, লোকেশ্যনটো এলাউ দি দিয়ক। বাছ এতিয়া আপোনাৰ কেমেৰাত দুইটা বস্তু মই ওপৰত চাওক এলাউড দি দিছোঁ, দুইটা বস্তু। কেমেৰা আৰু লোকেশ্যন দুইটাই এলাউড আছে। মই এলাউড দি দিছোঁ। এতিয়া ধুনীয়াকৈ আপোনালোকে ফটো কৰক, যি কৰক আপোনালোকে আহি যাব। আপোনালোকে ছেটিঙত গৈ GPS চাৰ্চ কৰক আৰু এইটো অন কৰি দিয়ক। এইটো গ'ল। এতিয়া আপোনাৰ এপছটো অন কৰক। এপছটো অন কৰি আপুনি ফটোটো কেনেকৈ ক্লিক কৰিব। এতিয়া ধৰি লওক মই এপছত গ'লোঁ, আপোনাক যেনেকৈ দেখাইছোঁ তেনেকৈ এপছটো মই অন কৰিলোঁ। অন কৰি দিয়াৰ পিছত হোম বটম এটা লিখা আছে তলত, অনলাইন ৰেজিষ্ট্ৰেশ্যন। এইটো অনলাইন আপোনাক ৰেজিষ্ট্ৰেশ্যন কোনোবাই কৰিয়ে দিছে, এইটো আপোনাক ইমান কিবা কিবি কৰিব নালাগে, যিহেতু আপোনালোক চবেই ঘৰে ঘৰে কৰি দিছে। আৰু যোনে কৰা নাই সি ইয়াত ওপৰতে কৰিব পাৰে মোবাইল নাম্বাৰ দি পেলাই। তো হোম বটন ক্লিক কৰক, আপুনি তলত যাওক, তলত গ'লে চাব ইয়াত দুই তিনিটা অপশ্যন আছে, আপুনি অন কেনেকৈ কৰিব। ইয়াত আছে RS to be paid on successful pending, ইয়াত আছে 200 be paid 3 years on survey, মানে 100 টকা এটা আপোনাক দিব, 100 টকা এটা আপোনাক দিব। তো আপুনি সেইটো হেৰি কৰিব পাৰে। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে যেতিয়া, আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনত দুই তিনিটা অপশ্যন আছে, আপোনালোকে কৰিব পাৰিব। আৰু যিসকলে কৰা নাই তেওঁলোকেতো জানে যে কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিব নালাগে, সেইটো যদি নাজানে তেওঁলোকে এইটো হেৰি কৰিব পাৰে। তো আপোনালোকে চাওক, এইটো
অমৃত বৃক্ষ আন্দোলন এইটো এপছটো আপোনালোকে ডাউনলোড কৰিলে আৰু এপছটো কেনেকৈ খুলিব এইটো জাষ্ট হোম বটন ক্লিক কৰক, অলপ ৱেইট কৰক। অমৃত বৃক্ষ আন্দোলন প্ৰথমত আহি গৈছে, আপোনালোকে স্ক্ৰীণত দেখুৱাই দি আছোঁ। তো বন্ধুসকল, এয়া আমাৰ এই হোম বটনটো ক্লিক কৰাৰ এনেকৈ এটা অপশ্যন আহিব, লগিং বটন। তো আপোনালোকে লগিং ক্লিক কৰিব আৰু এনেকৈ OTP বিচাৰিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, আপোনাৰ যিটো মোবাইল নম্বৰ মেছেজ আহিছিলে সেইটো মোবাইল নম্বৰ দিব আৰু ইয়াতে কেপচাৰ কিবা থাকিব এইটো সোমাই দিব আৰু লগিঙত ক্লিক কৰি দিব। তো লগিঙত ক্লিক কৰি দিয়াৰ লগালগ আপোনালোকে চাব, লগিঙত ক্লিক কৰি দিয়াৰ লগালগ আপোনালোকে অপশ্যন এটা ওলাই আহিব য'ত আপুনি OTP দিব লাগিব। তো OTP চেণ্ড কৰি দিয়ক, OTPত ক্লিক কৰি দিয়ক। এয়া OTP ক্লিক কৰি দিয়া হৈছে, এতিয়া OTP আহিব। তো OTPটো দিয়াৰ লগে লগে আপুনি অলপ ছেকেণ্ড ৱেইট কৰিব লাগিব OTPটো অহালৈকে। তো OTPটো অহালৈকে আপুনি ৱেইট কৰক আৰু OTPটো আহি গ'লে তো OTPটো আহি গ'লে আপুনি OTPটো ইয়াত সোমাই দিয়ক। তো ধুনীয়াকৈ ইয়াত কেপচাৰটো সোমাব লাগিব, তলত যিটো কেপচাৰ ওলাই আছে এইটো কেপচাৰটো আপুনি দিব লাগিব। তো কেপচাৰটো ইয়াত দি পেলাই আপোনালোকে লগিঙত ক্লিক কৰিব লাগিব। তো ধুনীয়াকৈ কেপচাৰটো দিয়া হৈছে, চাওক কেপচাৰটো দিয়াৰ লগে লগে লগিঙত আপুনি ক্লিক কৰি দিয়ক। তো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ডিটেইলছ আহি যাব। তো ডিটেইলছটো আহি গ'লে আপুনি ডিটেইলছ সোমাই দিয়ক, আপোনাৰ ডিটেইলছ আহি যাব। তো আপলোড, এই তলত চাওক আপলোড প্লেণ্ট, ইয়াত মানে আপুনি আপলোড কৰিবলৈ তাতে ক্লিক কৰি দিয়ক, এইটো আপলোড প্লেণ্ট, ইয়াত মানে গছটো আপলোড কৰিব লাগে। ইয়াত আহিছে অ'পেন কেমেৰা, ইয়াত আছে অ'পেন গেলেৰী। তো গেলেৰীৰ পৰা আপোনালোকে ক্লিক কৰক আৰু আপলোড দি দিয়ক। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। তো যদি বুজি পাই গৈছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো চাওক দুটা অপশ্যন ওলাই গৈছে, আপুনি ধুনীয়াকৈ দি পেলাই আপলোড মাৰি দিয়ক আৰু আপোনাৰটো ছাকচেছফুল হৈ গ'ল। তো আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি